নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ 20টা কুৱেশ্যন এনচাৰ লৈ অহা হৈছে আৰু আপোনালোকৰ কিমানটা শুদ্ধ হৈছে বা কিমানটা ভুল হৈছে তলত কমেণ্ট কৰি জনাব। এতিয়া আহকচোন কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? এই প্ৰশ্নটো সহজ যদিও প্ৰায় এক্সামসমূহত আহি থকা দেখা যায়। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বাঘ। বাঘ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পশু। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে ভাৰতৰ পঞ্চায়ত ৰাজ ব্যৱস্থাত কিমানটা স্তৰ আছে? ইয়াত অপশ্যন দিয়া আছে 4টা, 3টা, 5টা আৰু 6টা। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 3টা। ভাৰতৰ পঞ্চায়ত ৰাজ ব্যৱস্থাত 3টা স্তৰ আছে। ইয়াৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ। কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ত্ৰিপুৰা। ত্ৰিপুৰাই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে। এতিয়া আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। চাইমন কমিশ্যন ভাৰতলৈ কেতিয়া আহিছিল? ইয়াত অপশ্যন দিয়া আছে 1921 চনত, 1826 চনত, 1999 চনত আৰু 1928 চনত। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1928 চনত। কুৱেশ্যন নম্বৰ 5, ভাৰতীয় সংবিধানৰ 7ম অনুসূচী কিহৰ সৈতে জড়িত? ইয়াত দিয়া আছে আইন আৰু নিয়ন্ত্ৰণ, চৰকাৰী ভাষা, পঞ্চায়তী ৰাজ, ক্ষমতাৰ বিভাজন। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ক্ষমতাৰ বিভাজন। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে IPL কোন চনৰ পৰা আৰম্ভ হৈছিল? ইয়াত অপশ্যন দিয়া আছে 2008 চনত, 2003 চন, 2005 চন আৰু 1985 চন। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 2008 চন। IPL 2008 চনৰ পৰা আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ বৃহত্তম শোধনাগাৰ কোনটো? ইয়াত অপশ্যন দিয়া আছে ডিগবৈ, নুমলীগড়, জামনগৰ আৰু বঙাইগাঁও। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জামনগৰ। ভাৰতৰ বৃহত্তম শোধনাগাৰটো হৈছে জামনগৰ। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে বিশ্ব হোমিওপেথী দিৱস কেতিয়া পালন কৰা হয়? ইয়াত অপশ্যন দিয়া আছে 25 এপ্ৰিল, 17 জানুৱাৰী, 10 এপ্ৰিল আৰু 13 জুন। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 10 এপ্ৰিল। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? ইয়াত অপশ্যন দিয়া আছে কুশল কোঁৱৰ, মণিৰাম দেৱান, বিষ্ণুৰাম মেধি আৰু তৰুণৰাম ফুকন। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, তৰুণৰাম ফুকন। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে বিশ্ব বাণিজ্য সংস্থা কেতিয়া প্ৰতিষ্ঠা হৈছিল? এই প্ৰশ্নটো যোৱা বছৰ এক্সামত অহা দেখা গৈছে। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1995 চনত। বিশ্ব বাণিজ্য সংস্থা 1995 চনত গঠন হৈছিল। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে অসমত নদী গৱেষণা কেন্দ্ৰ ক'ত আছে? ইয়াত অপশ্যন দিয়া আছে গুৱাহাটী, যোৰহাট, তেজপুৰ আৰু নগাঁও। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গুৱাহাটী। অসমত নদী গৱেষণা কেন্দ্ৰ গুৱাহাটীত আছে। কুৱেশ্যন নম্বৰ 12, বাঁহী আলোচনীখন প্ৰথম কেতিয়া প্ৰকাশ হৈছিল? ইয়াত অপশ্যন দিয়া আছে 1846 চনত, 1905 চনত, 1909 চনত আৰু 1751 চনত। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1909 চনত। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? ইয়াত অপশ্যন দিয়া আছে মালচ, অসমীয়া ল'ৰাৰ মিত্ৰ, বৃন্দাবন, মোৰ জীৱন সোঁৱৰণ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মালচ। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে স্কাৰ্ভি ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? ইয়াত অপশ্যন দিয়া আছে ভিটামিন ডি, ভিটামিন চি, ভিটামিন বি আৰু ভিটামিন এ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভিটামিন চি। ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। নেক্সট কুৱেশ্যন, মাটিকালি হিচাপত ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্য কোনখন? ইয়াত অপশ্যন দিয়া আছে উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু কৰ্ণাটক। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাজস্থান। মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী কোন?
ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা হৈছে প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী। কুৱেশ্যন নাম্বাৰ 17, বঙাইগাঁও তেল শোধনাগাৰটো কোন জিলাত আছে? ইয়াত অপশ্যন দিয়া আছে গুৱাহাটী, তিনিচুকীয়া, তেজপুৰ আৰু চিৰাং। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিৰাং। বঙাইগাঁও তেল শোধনাগাৰটো চিৰাং জিলাত আছে। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে শিঙৰিঘৰত উঠা অনুষ্ঠানটো কাৰ দিনত আৰম্ভ হৈছিল? ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুডাংফা। তেখেতক বামুণী কোঁৱৰ বুলিও জনা যায়। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুডাংফা। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে তলৰ কোনখন জিলাই ভূটানৰ লগত সীমা ভাগ বতৰা নকৰে? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসাগৰ। শিৱসাগৰ জিলাখনে ভূটানৰ লগত সীমা ভাগ বতৰা নকৰে। এতিয়া আহিছোঁ একেবাৰে শেষৰটো প্ৰশ্নলৈ। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শকুন্তলা। বহুতৰে কনফিউজন হয়, ভাইটি বুলি ভাবে, কিন্তু ভাইটিখন হৈছে সম্পূৰ্ণ ৰঙীন ছবি। আংশিক ৰঙীন ছবি বুলি ক'লে শকুন্তলাখন হ'ব।